তো হেল্ল' গাইছ, তো আজি মোৰ কোনো ধৰণৰ ফানি নহয়, কোনো ধৰণৰ ৰষ্টিং নহয়, মানে কোনো ধৰণৰ মানে একো নহয়। আজি মানে ভিডিঅ'টো তাৰমানে এটা যে নিউজ ৰিপৰ্টৰ ওপৰত মানে ক'ম বুলি ভাবিছোঁ। মানে সেইদিনাখন এটা মিষ্টাৰ ৰাজে এটা ভিডিঅ' এটা বনাইছে, মানে এনেই মানে কিছুমান এনেকুৱা ৰিপৰ্টাৰ আছে মানে যি টি মানে ভিডিঅ'বিলাক উঠাই ফুৰি মানে হওক নহওক মানে খালি ভিডিঅ' এটা পালে হ'ল, ৰিপৰ্ট এটা পালে হ'ল, মানে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে। মানে কি ক'ম আৰু, ক'ব লগা ভাষা নাই। সিহঁতে অলপ কিছুমান যি মানে এটা যদি ভিডিঅ' যদি ছ'চিয়েল মিডিয়াত দিব খোজে, অলপ ভাবি চিন্তি চাই চিন্তি তাৰ ডিটেইলছখিনি লৈ কেনে তাৰপিছত ভিডিঅ'টো আপলোড কৰিব লাগে। মানে চবকে নাই কোৱা, চবকে মানে 90%কে ক'ব পাৰি, তেনেকৈ 90% ৰিপৰ্টাৰবিলাকে তেনেকুৱা কৰে। এনেকুৱা ক'ব নালাগে ন, এটা ভিডিঅ'ৰ কাৰণে মানুহৰ এটা লাইফো বৰবাদ হৈ যাব পাৰে। এটা ভিডিঅ'ৰ কাৰণে মানুহ এটা লাইফ বৰবাদ হৈ যাব, কাৰণে কি মানে যিটো কথা নহয় সেইটো কথা যদি ইয়াতে যদি উল্লেখ কৰি দিয়ে ছ'চিয়েল মিডিয়াত, এইটোতো চবেই চাব ন। তো চবেই চাব, তেনেকুৱাতো মানে যদি কাৰোবাৰ যদি কিবা এটা হ'ব লগা আছে যদি সেই ভিডিঅ'টো চাই কেনে নহ'ব, ঠিক আছে, তেনেকুৱা কৰিব নালাগে। তো কিছুমান সেইকাৰণে কওঁ মই ৰিপৰ্টাৰবিলাকক যে ভাবি চিন্তি চাই চিন্তি লওক। মই ইমান জানিব যে জ্ঞানী নহয়, কথাত মানে যিখিনি মোৰ মানে ব্যক্তিগত সেইখিনি কথাই কৈছোঁ। সেইদিনাখন মানে মিষ্টাৰ ৰাজা এটা ভিডিঅ' বনাইছে, মিষ্টাৰ ৰাজাক ৰিপৰ্টাৰবিলাকে কি কৰিছে মানে তাক বোলে এটা মানে বুঢ়াক এটা মানে সি মানে ট্ৰল কৰে, মানে ট্ৰল নহয় এইটো, মানে এটা মানে যিটি মানে ভিডিঅ' ক্লিপ এটা কাটি কিনে মানে ভিডিঅ' বনাই দিয়ে, মানে বেলেগৰ লগত মানে এড কৰি দিয়ে। তো তাৰ বিষয়ে কি কৰিছে মানে বুঢ়াই ৰিপ্লাই দিছে, মানে বেয়াকৈ ৰিপ্লাই নাই দিয়া, চৰি বুঢ়া নহয় ককা, মানে ককাই বেয়াকৈ ৰিপ্লাই নাই দিয়া, মানে অলপমান কিবা কিবি কৈছে আৰু তাৰ বাহিৰে তাকে কি কৰিছে ভিডিঅ'টো চাই কিনে ৰিপৰ্টাৰে কি কৰিছে যে ককাই বোলে মিষ্টাৰ ৰাজাক কেছ দিছে, মানে জেলত যাব লগা হ'ব বুলি এনেকুৱাকৈ মানে লিখি কিনে থাম্বনেইল লিখি কিনে ভিডিঅ' বনাইছে। তো তাৰ কাৰণে মিষ্টাৰ ৰাজাই ভিডিঅ' কৰিছে, মানে ভিডিঅ' বনাইছে, সিহঁতক ৰিপ্লাই দিছে ৰিপৰ্টাৰবিলাকক। তো ভিডিঅ'টো চাই কিনে মই মানে মোটামুটি দিব বিচাৰিছোঁ, কাৰণ তেনেকুৱা কৰিব নালাগে। ভাবি চিন্তি চাই চিন্তি ল, তাৰপিছত মানে বেলেগৰ ক্ষতি ৰাখিব লাগি থাকিব কি দৰকাৰ আছে ন। ভাল এটা ক'ৰবাত যদি ৰাস্তা ঘাট বেয়া হৈছে মানে কিবা পানীৰ য'ত অসুবিধা হৈছে সেইবিলাক কৰি কিনে এটা প্ৰধানমন্ত্ৰীক বা আমাৰ নৰেন্দ্ৰ মোদীক সেইবিলাক জনাওক, সেইবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰক, তেতিয়া মানে অলপ সুবিধা হ'ব। আৰু ইউটিউবাৰৰ পিছত লাগি থাকে, অমুকে বোলে কি কৰিছে, কাৰ ঘৈণীয়েক ক'ৰ লগত গৈছে, অমুকৰ ঘৈণীয়েক বোলে তমুকৰ লগত শুইছে। হেই এইবিলাক এইটো কিবা ৰিপৰ্ট হ'ল নেকি? কিবা এটা লাইফ বৰবাদ কৰে সেই ৰিপৰ্টাৰ এনে। আৰু কি কৰে, এই ল'ৰা মানুহ নিউজ আহিলে মানে ছোৱালীৰ মুখখন ঢাকি দিয়ে আৰু ল'ৰাৰ মুখখন মানে অপেনলি মানে ৰাখি থৈ দিয়ে। কি কাৰণত? কি আমি কি ল'ৰা মানুহ, আমাৰ কি লাইফটো, আমাৰ লাইফ নাই নেকি? আমাৰ লাইফ বোলা বস্তুটো নাই নেকি ল'ৰা মানুহৰ? এটা কথা কওঁ মই, এটা বৰবাদ হোৱা ছোৱালী এজন ল'ৰাই বিয়া পাতে, কিন্তু এজন বৰবাদ হোৱা ল'ৰাক কিন্তু এজনী ছোৱালীয়ে বিয়া নাপাতে, বা যদি এটা ভাল চাকৰি নাই তথাপিও বিয়া নাপাতে। লাইফটো হোৱা বাদেই, বৰবাদ হোৱাটো বাদেই, এটা চাকৰি যদি নাথাকে বা কিবা এটা যদি ইনকাম নাথাকে তথাপি সেই ছোৱালীজনী কিন্তু ল'ৰাটোৰ লগত বিয়াত মানে বিয়া নবহে। কিন্তু এজনী যদি ছোৱালী যাতে মানে ধৰ্ষণ হয় বা বৰবাদ হয়, কিন্তু সেই ল'ৰাজনে এজন ভাল শিক্ষিত ল'ৰাজনে কিন্তু সেই ছোৱালীজনীক বিয়া পাতে, কিন্তু সেই মানে তাৰ কিবা ধন সম্পত্তি, শিক্ষিত কিবা কিবি এইবিলাক চাই নাথাকে। তথাপি কি কৰে যে ফেচবুকত ছ'চিয়েল মিডিয়াত মানে ছোৱালীৰ মুখখন ঢাকি দিয়ে, ল'ৰাৰ মুখখন অপেনলি ৰাখি দিয়ে। আৰে আমিতো ল'ৰা মানুহ, আমাৰ লাইফটো কিয় বৰবাদ কৰি আছে? কিন্তু সেই ভিডিঅ'টো চাই কিন্তু তাৰ যদি কোনোবা যদি ছোৱালীক যদি মানে প্ৰস্তাৱ দিব যায়, বিয়াৰ প্ৰস্তাৱ দিব যায়, কিন্তু সেই ভিডিঅ'টো চোৱাৰ পিছতো সেইটো তাকতো আৰু কোনো ধৰণৰ একচেপ্ট নকৰিব। অমুকত ভাইৰেল এনেকুৱা তেনেকুৱা তোৰ ৰেকৰ্ড আছে। কিন্তু সেই ছোৱালীজনী যদি বৰবাদ হোৱা, ধৰ্ষণ হোৱা ছোৱালী যদি এটা শিক্ষিত ল'ৰাই যদি সেই ছোৱালীজনীক প্ৰস্তাৱ দিব যায়, সেই তাৰ কথা জনাৰ পিছতো কিন্তু ছোৱালীটোৰ ভাল স্বভাৱলৈ ল'ৰাটোৱে কিন্তু তাক কিন্তু একচেপ্ট কৰে, ইমানখিনি কথা জনাৰ পিছত। কি ক'ম আৰু, গৰম বহুত, কেৰেলা থাকোঁ, ঘামপানী ওলাই গৈছে। তো গতিকে সেইকাৰণে মই ৰিপৰ্টাৰবিলাক ভাল এটা মানে কথা ক'ব খুজিছোঁ, মানে কি এনেকুৱা যাতে নকৰে, এনেকুৱা ভুল যাতে নকৰে। যদি ৰিপৰ্ট ল'ব মন আছে ন, ভাল ৰিপৰ্ট দিয়ক। এই আলটু ফাল্টু মানে অমুকৰ কিবা কিবি এইবিলাক আলবাল এইবিলাক দি নাথাকিবি। নেক্সট টাইম